হাই বন্ধু বান্ধৱীসকল, আজি যিটো ঘটনা ন, এইটো টফিহঁতৰ স্কুলৰ দিনৰ ঘটনা, আজিৰ পৰা কিছু বছৰ আগৰ ঘটনা। তো এই ভিডিঅ'টো চাওকচোন, কি হৈছিল ন আজিৰ পৰা কিছু বছৰ আগত। হাঁহিলে তুমি মুকুতা মনি হৰে, দুচকু ভৰিলে মন নভৰে, বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা। আইও জুবিনদাৰ প্ৰথম এলবাম এখন, জিঅ' মেন জিঅ'। এই টফি, তইতো এনে ভাল গানে গাই দেচোন সৰুৰ পাই, তই এটা কাম নকৰা গাই নহ'লি। কি কামে ভাই? তই দেখো সংগীতৰ শিক্ষা ল'ব পাৰা, মানে ধৰ গান শিকলি অলপ প্ৰফেচনেলি যদি বস্তুটো কৰিব পাৰা বেছি ভাল হ'ব। তই এতিয়া এনাই গাই থাকা, তোৰ এতিয়াও টাইম আছে দেচোন। আমি এতিয়া ক্লাছ 9 পাইছোঁ, মোটামুটি তই 2 বছৰ মানত ভাল ছিংগাৰ হ'লে যাব পাৰিবি। জুবিন দাওতো কলেজ টাইমতে গায়ক হৈছিল না, তই কলেজ টাইমক লাগি ভাল গায়ক হৈ যাব পাৰিবি। হে কিনো কয় ভাই, হাউতে তই এতিয়া এনাই গাই থাকা, এনাই গতে তই ইমান ভাল হয় ভাবচোন। যদি তই শিকা কিমান ভাল গাব পাৰিবি তই। আৰু তই জুবিন দাৰ দৰে কলেজ টাইমক লাগি এলবাম উলিয়াই দিব পাৰিবি, অনামিকা ভলিউম 2। নাই মই অনামিকা নুলাও দে, মই আমাৰ মণ্ডলৰ যাক বিনীতাৰ নামে দিয়ে উলাম, বিনীতা ভলিউম 1। তাকেতো তই বিনীতা উলা, অনিতা উলা, যি উলিয়াই থাক, কিন্তু তাৰ আগত ভালকে শিক্ষাটোতো লৈ ল সংগীতৰ। যিহেতু তই গান চান গায়ে থাকা, এতিয়া আধা কেঁচামি কৰি গাই চা নাই, যেতিয়া শিকবি তেতিয়া পুৰা ভাল প্ৰফেচনেল গায়ক হৈ যাবি তইও জুবিন দাৰ দৰে। ভাব টফি, ভাবচোন তই ধৰ এলবাম ওলাই গেল তোক মানুহে ঘেৰি ধৰিব পিছে কিমান ভাল লাগিব। ভাব টফি, ভাব টফি ভাব। ও মা, তোর খেলিতে ইমান ভাল লাগছে, কত লৈছা? ইমান ভগা লাগছে। হেল্ল' মেনেজাৰ, মোৰ কাৰণে মাৰ্চিডিজখন বুকিং কৰিলি নে নাই? দে ঠিক আছে, ঠিক আছে। ও মা, সেইটো দেখোন টফিদাৰ। টফিদা, আই এম ইয়োৰ বিগেষ্ট ফ্যান টফিদা, মোক এটা অটোগ্ৰাফ দিয়া না টফিদা। দি আছো, ক'ত দিম কোৱা? মোৰ হাততে দিয়ক না টফিদা। টফিদা, মই আপোনাক মস্ত ভাল পাই, এটা সেলফি উঠা পাৰিম না? চিয়ৰ। টফিদা, আমিও উঠিম। চিয়ৰ, সকলোৱে উঠাই, এটা এটাকে উঠাই, ইমান হাই হাল্লা নকৰিবা, নহ'লে মানুহ গেডাৰিং হৈ যাব নহয়। মই গম পালে ইয়াত ৰাম কি যে হ'ব, ছোৱালীবিলাকে য'তেই যাওঁ ইমান আমনি কৰে। গড, হোৱাই আই এম চ' পপুলাৰ। মজা লাগিব ভায়াত, মজা লাগিব। পিছে হেগলা হ'ব পিছে মই গান শিকিম কোটাই। আমাৰ শিকাৰ পৰা কোনে আনাৰ মানুহ আছে মোক যোনে জুবিন দাৰ দৰে বনাই দিব পাৰিব? সেই হেগলাও টেনচন লৈ থাকা তই, আমাৰ আছেতো গুৰুজী কোনি আই? সেই পকাৰ পাৰাৰ চকত জীয়াই পণ্ডিত ক্ষতিৰাম বৰুৱা, পকাৰ পাৰাৰ চকত মোৰ দেখো চিনাকি হেনো লাগে অলপ। সেই চিনিতো পাবি, তেওঁক চবেই চিনি পায়, তেওঁ টিভি গান গায়। তেওঁক তাতে যিটো গান শিকায় মোটামুটি 6 মাহৰ ভিতৰতে তই জুবিন দাৰ দৰে হ'লে আহিব পাৰিবি, গম পাইছা? সেই কিনো কয় আই? তাৰপিছত তই অনিতা উলিয়া, বিনীতা উলিয়া, যি উলিয়াই দেখিবি এলবাম। হ'ব দে, কালিৰ পৰা আৰম্ভ কৰি দিম। প্ৰথম দিনা বুলি তহঁতেও অলবি, মোক থবা যাবি। হ'ব দে, আমি যাম দে থবা তোক প্ৰথম দিনা। কালি ভাটিবেলা স্কুল ছুটি হোৱাৰ পিছত 4টামান বজাত গুচি যাম দে আমি তিনিও, নাকি? হ'ব দে। বিনীতা ভলিউম 1, কচম কি মজা লাগিব। বেটা গায়ক হয় নে সপান দেখা আৰম্ভ কৰিলাকে, আগতে শিকি তলো। নাই সপান দেখা নাই ৰ। হ'ব কথা ধান্দাতে দেখো লেজাৰ খতম হ'ব লাগে, আমাৰ আকৌ হয় নহ'ল। এই গবিধা বইনের বুটাক আয়াচোন। কে টফিদা, নাচিলি মোক? এই বইনের বুটাক নাকটো কিমান খদলি থাকা? হে নাই দে, নাকটো খদলা নাই, খুজাইছিল টফিদা। খুজেছি চোৱাৰ বাচ্চা, এনি টাইম নাকটো খদলিবি আৰু খাবি, তোক দেখা নাই মই? হে নাই দে টফিদা। এই ঢকা মানে হেগলা বাদ দি তই এটা কাম কৰ, লেলৰ হোটেলৰ পৰা আমাক লাগি 3টা চিংৰা লৈ যা। হ'ব দে, আনি আছো টফিদা, পইচা দি। পইচা লেলক কবি টফি দিবা দা বুলি, টফি ভাই বুলি কবি, এনাই দিব। হ'ব দে টফিদা। পইচা খুজিলে পিছত দিম বুলি কবি, আৰু তোৰ হাতত যদি আছে তই দি থৈ আহিবি। হ'ব দে। জানমণি আই লাভ ইউ,
তই একো টেনশ্যন ল'ব নালাগে গম পাইছা না ছাৰে তোক ধুনীয়াকৈ শিকাব কিন্তু ছাৰৰ কথাটো আখৰে আখৰে পালন কৰিব লাগিব গম পাইছা হ'ব দে কিয় ঢুকৰা পৰা ক'ত যা তিনো লগ লাগি এই যাত্ৰাতে চালা পকা লগা মেকুৰীটোক দেখা পালো না জহান নামে যাওঁ যাবি নেকি ভাল তুমি কিয় কৰা এই পাপাৰে ভালকে নকাকে ক'ত যাওঁ বেগটা হাই বেয়া আহিছে আমি ক'ত যাই আছো গম পা আমাৰ টফি গাড়ীত ফেজাই আছে পকাৰ পাৰাত খতিৰাম বৰাত তাকে আৰু 2 দিনমান পিছত নিজাকে এলবাম উলাই আছে তেতিয়া তোৰ হাঁহি দেখিম নহয় বেটা ক'ত যায় এলবাম খতিৰামত তাকে গাড়ীত ফেজাবি তই যা যা বেটা গম পাবি যা মই শিকাই গৈছিলো 2 দিনমান হৈ চলি ইয়াত ইদু কি ক'বা ধৰিছি এই আৰু কথাও শুনা বাদ দি যোৱা আমাৰ যো বেটা খতিৰামত তাকে গাড়ীত ফেজাবি পাবি যা মছলা এই তুই যা ছাৰ আমি বাহিৰত আছো যা তই বহ দে ছাৰ নমস্কাৰ মাগামাছা ছাৰ কিবা কৈছে তোক বহিব দিছো বহ বাকি মালে তো বহিব গান মাৰি ফেলে কৈ ছাৰ বহিছো ডাক ধানি চাপা ধাপা কিবা কলাক ছাৰ বুজিতো নাপলো তোৰ ঘৰ ক'ত তোৰ নাম কি তই ক'ৰ পৰা আহিছ কিয় আহিছ সেইটো সুধিছো বুৰ্বক ছাৰ চৰি মই বুজি পোৱা নাছিলো দক মোৰ ঘৰ ভেট্ৰাপাৰাত মোৰ নাম টফি গাৰ্গ আৰু ছাৰ গাড়ী ইচ্ছা আচলতে মোৰ কবাই লাজ লাগে তথাপি আপোনাক কং দিয়কচোন মই মানে আমাৰ গাঁৱৰ মণ্ডলৈ জীয়েকক মস্ত ভাল পাওঁ সেইকাৰণে তাইক লৈ পেলাই মই এখন এলবাম উলিয়াম বুলি ভাবিছিলো ছাৰ সেইটো কাৰণে মানে মই আপোনাক তাকে গান শিকাই আহিলো ছাৰ ননচেন্স সেইগিলা উদ্দেশ্য লৈ পেলাই গান শিকাই আহা তই মা কচম কিনকে মাৰিলো শুনে ছাৰ নহয় মানে মই এনে উদ্দেশ্য হিচাপে নহয় সেইটো মই মানে জুবিন দাক মস্ত ভাল পাওঁ সৰুৰ পৰাই মই মানে তেওঁৰে গান গেলা গাই থাকোঁ সেইকাৰণে মোৰ জুবিন দাৰ দৰে হবা মন সেইকাৰণে মই নিজৰ উপাধিটো গাৰ্গ কৰি লৈছোঁ টফি গাৰ্গ মই আচলতে জুবিন দাৰ নিচিনা হৈ পেলাই এটা এলবাম উলিয়াব খোজোঁ ছাৰ তেওঁৰ দৰে পপুলাৰ হ'ব খোজোঁ হ'ব তোৰ উদ্দেশ্য গম পাইছো প্ৰথমতে তই কিন্তু ক্লাছিকেল শিকিব লাগিব চাৰে গা মা পা দা নিচে গম পা ক্লাছিকেল বলে তো বুৰ্বক ক্লাছিকেল কি নাজনা তই গান শিকিব আহিছা মা কচম ক'ত ফাইছিলো এই দেখো মাৰে মেলি মাৰে স্কুলতো মাৰ গতে জীৱন গেছি এতিয়া গান গাই পেলেও মাৰ খাব লাগিব ছাৰ কিমাননো মাৰে বাপা আৰে নাজনো কাৰণে নাজনো বুলি কৈছো দক আপুনি শিকে দক আৰু মই ক্লাছিকেল চাছিকেল শিকবাৰ ইচ্ছা নাই মোক জুবিন দাৰ দৰে গান গাব পাৰা কৰি দক আপুনি জুবিন দাৰ নিচিনা যাতে মই গাবা পাৰো সেইটো মই বুজি পাইছো তই জুবিনৰ নিচিনা গাবা লাগিলেও ক্লাছিকেল শিকিব লাগিব চাৰে গা মাক জানিব লাগিব ভালকে হেত তেৰিকা ছাৰ বাপা আৰে আপুনি বুজি পোৱা নাই জুবিন দানো ক'ত চাৰে গামা তাৰে গামা গাই থাকে এলবামত তো মায়া মাথো মায়া আহে বা নাহে ঘুমতি সেইগিলাই গায় মোক ডাইৰেক্ট আপুনি আধুনিক গীত গাব পাৰা কৰি দিয়ক এইগিলা চাৰে গামা তাৰে গামা শিকবাৰ ইচ্ছা নাই মোৰ ননচেন্স মাষ্টৰ মই না তই মোক শিকাবি নেকি তই কি শিকিব লাগে কি শিকিব নালাগে সেইটো মইহে ডিচাইড কৰিম অ ক খ নাজনাকে তই ৰামায়ণ লিখিব ওলছা আগতে অ ক খটো শিকিলো ছাৰ মই ক খ বহুত সৰুতে শিকছে বাপা আৰে এতিয়া নতুনকে শিকব নালাগে নহয় মা কচম পিংকু চোৱাৰ বাচ্চা তেহাতে ক'ত ফাঁচি দিলাগে মোক ননচেন্স অ ক খ মানে মই তোক উদাহৰণহে দিছো গানৰ অ ক খ মানে চাৰে গামাৰ কথা কৈছো তই প্ৰথমে চাৰে গামা শিকিব লাগিব তই মোৰ লগত গাই যা চাৰে গামা পা দা নিচা গাই দে তই ছাৰ গাই আছো দক নামিব কিন্তু চাৰে গামা হাঠি পাদা ছাৰ কিয় মাৰিলাক আৰু কুকুৰ এলা কি গাইছা তই হাঠি পাদা বুলি মই কেইটা কৈছো তোক চৰি ছাৰ ভুল হৈ গেল মোৰ ভয়তে মা কচম ই দেখো মাৰি পেৰি মোৰ খৰ্গ গাজে দিলাকে মাথাত ঘৰৰ পৰাই আহিছিলো মানুহ হৈ যতে গড় হৈ পেলাই ওলাই যাব লাগিব দেখো এতিয়া ইয়াৰ মাইৰত ননচেন্স কি ভাবি আছা তই গা ছাৰ বাপা আৰে টাকাৰ ডাল আপুনি দূৰত থগে মাথা দিকে মাৰিলে মস্ত দুখ পায় তই এনেকে গায়ক হবাইছা তই চাৰে গামাই ভালকে গাবা পাৰা নাই দে এইবাৰ গা মা ঘৰে চা মা গৰু মাছ
ননসেন্স তোক মাগুৰ মাছ বুলি কোনি কাবা দিছি মাক চকলাই স্কুলতো মাৰ খাম আৰু এত গানিক ভাই মই মাৰ খাই থাকিম তাই মাক চকলাই যা গানে নেকো এই বুঢ়া বহিনীৰ বুটাক তোৰ তালুত বাচা মই ইনকে ঢোল বাজাম নহয় তেতিয়াবা মাষ্টৰ বুলি বহুত সহ্য কৰিলো তোক বহুত সন্মান দিলো আৰু মই নৰো সহ্য কৰিবা মই ফাইছো জুবিনদাৰ গান তই কিবা হাঠি পাদা মাগুৰ মাছ গৰে মাছ এগলা শিকি আছে মোক নেখো মই গান মাক চকলাই মোৰ নিজৰ টেলেণ্ট আছে মই ভেটৰাপাৰাতে জুনিয়ৰ জুবিন হৈ থাকিম চিৰ জীৱন তোৰ তাতে গানিক ফেৰ মোৰ একো দৰকাৰ নাই ইনকে মাৰ খাই খাই ঠকৰা মইনা চালা মাৰি মাৰি মাথা ফুলে দিলা কি তই কেতিয়াবা আমাৰ ভেটৰাপাৰা চকে দি যাবিচোন বেটা তোক মই ৰখি থাকিম যে এতিয়া যা তোৰ তালত মই ইনকে শিল মাৰিম তোৰ কাজিৰঙাৰ গৰতকে ডাঙৰ ঘৰ গাজি আহিব লাগিব মাক চকলাই পিংকুৱাটো ক'ত লৈছিল মোক বুঢ়াত থাকে খবৰ কিবা শিকাবা দেই হে